সিদিনাখন নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ পৰা ঘূৰি আহোঁতে ৰাস্তাৰ কাষতে এডোখৰ খুব সুন্দৰ ঠাই দেখিবলৈ পাইছিলোঁ। আমগুৰি আৰু নামটিৰ প্ৰায় মাজভাগতে ঠাইডোখৰ অৱস্থিত আৰু ঠাইডোখৰ বিশেষ ভালকৈ মই আপোনালোকক ক'ব নোৱাৰিম। বেটা বেটিয়ে দেখিয়ে প্ৰথমতে চৰাইদেউ মৈদাম বুলি ভাবিছিল নেকি, আৰু মৈদাম বুলি একেবাৰে চিঞৰি উঠিছিল। যিহেতু সন্ধিয়া হৈ নামিছিল আৰু মই খুব স্পীডত আহি আছিলোঁ, সেয়েহে দেখিছেনে বহুত দূৰত গৈ গাড়ীখন হ'লেও অলপ ৰখাই দিলোঁ সিহঁতৰ অনুৰোধ ৰক্ষা কৰি। আৰু কেতিয়াবা গ'লে হয়তো আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখাম। আজি আৰু বিশেষ ভিতৰলৈ আমি যোৱা নাই। বেটা বেটিয়ে এয়া গৈছিল, মই মানা কৰিলোঁ সোনকালে আহা যে, আৰু আমি ঘৰ যাবলৈ বহুত দূৰ বাকী আছে, সেয়েহে সিহঁতি উভতি আহিছে। ঠাইডোখৰে কিছু সময়ৰ বাবেও আমাক আলপুত কৰি তুলিছিল। হাইলাখ একেবাৰে চৰাইদেউ মৈদামৰ দৰে দেই। বেটা বেটিহঁতে যিহেতু যোৱা বছৰ মৈদামসমূহ চাই আহিছিল গৈ চৰাইদেউত গৈ পিনি, সেয়েহে সিহঁতি একেবাৰে মৈদাম বুলি ভাবিছিল। আৰু এই ঠাইডোখৰ আমগুৰি নামটিৰ প্ৰায় মাজভাগতে আছিল। কিছু সময়ৰ বাবে হ'লেও আমাক আলপুত কৰিছিল এই ধুনীয়া ঠাইডোখৰে দেই। ভিডিঅ' কৰিছিলোঁ কেৱল আপোনালোকৰ বাবে, আপোনালোকক দেখুৱাবৰ বাবে, লগতে ভিডিঅ' কৰিও যে ভাল পাওঁ সেইবাবেই। আৰু এটা সুন্দৰ ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ সদায় আগবঢ়াম বুলি আশা